মোৰ বন্ধু বান্ধৱীসকল, আজি আমি আকৌ কথা পাতিম কেইটামান অসমীয়া ফানি মিনচৰ বিষয়ে। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিয়ক। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম এইটোৰ ওপৰত। আমাৰ দেহাটোলৈ বহুত কষ্ট পাই আছে, মই বুজি পাইছো। তুমি এটা কাম কৰা, তুমি গাখীৰ খাবা। গাখীৰ খালে তোমাৰ শৰীৰৰ বিকাশ হ'ব, বুজিছা? সদায় গাখীৰ খাবা, তোমাৰ শৰীৰৰ বিকাশ হ'ব। তোমাৰ আধা মৰা চেহেৰা নাথাকে আৰু, বুজিছা? আজিকালি আধা মৰা চেহেৰা কাম নাই। আপুনি যে ক'লে গাখীৰ খালে দেহৰ বিকাশ ঘটে, মেকুৰীয়েতো সদায় গাখীৰ খায়, তাৰ কিবা বিকাশ ঘটিছে নেকি? কওকচোন, আপুনি কওক, কিবা বিকাশ ঘটিছে নেকি আজিলৈকে? মেকুৰীটোৰ সদায় গাখীৰ খায় কিন্তু আজিলৈকে একো বিকাশ ঘটা নাই। তোমাৰ দেহাটো যদিও বা আধা মৰা, কিন্তু তুমি ওজন বহুত আছা। তুমি সদায় খোজ কাঢ়িবা, খোজ কাঢ়ি তোমাৰ ওজনটো নিশ্চয় কমি যাব, বুজিছা? তুমি সদায় ৰাতিপুৱা উঠি খোজ কাঢ়িবা বা খোজ কাঢ়ি থাকিবা। তুমি খোজ কাঢ়ি তোমাৰ ওজনটো কমি যাব মানে। আৰু আপুনি যে ক'লে খোজ কাঢ়িলে ওজন কমে বুলি, হাতীটো সদায় খোজ কাঢ়ি ফুৰে, সদায় খোজ কাঢ়ি ফুৰে, কিবা ওজন কমিছে জানো? কথা কব আহে। যোনে যোনে শকত আপত মানুহবিলাক আছা, সিহঁতক মই এটা কথাই কওঁ, তোমালোকে সাঁতুৰিবা। সাঁতুৰিলে তোমালোকে শ্লিম হবা, এইটো মানে কথা আছে আৰু। সাঁতুৰিলে মানে শ্লিম হৈ যায়, এইটো সাঁতুৰিবা, চবে শ্লিম হৈ যাবা। আৰু আপুনি যে ক'লে শকত মানুহক শ্লিম কৰিবলৈ সাঁতুৰিলে হেনো বোলে শ্লিম হয়। মাছটো পানীতেই থাকে, পানীতেই তাৰ ঘৰ, পানীতেই ঘূৰি ফুৰে, মাছ কিবা শ্লিম জানো? চব মানে অবাইচ কথাবোৰ কব আহিছে নেকি? আৰু মানে যিসকল মানুহে মানে ধনীতকৈ ধনী হ'ব বিচাৰে, মানে চহকীতকৈ চহকী হ'ব বিচাৰে, সেইসকল মানুহক মই কওঁ, ৰাতিপুৱা সোনকালে উঠিবা। ৰাতিপুৱা সোনকালে উঠিলে আমাৰ আৰ্থিক সমৃদ্ধি ঘটে। তেনেহ'লে সদায় ৰাতিপুৱা সোনকালে উঠিবা আৰু আপোনালোকেও মানে এদিন নহয় এদিন কৰলপতি হৈ যাব বুলি মই আশা কৰো। আৰু যে কৈ আছে ৰাতিপুৱা সোনকালে উঠিলে আৰ্থিক সমৃদ্ধি ঘটে, আৰে ৰাতিপুৱা যে বাতৰি কাকত দি ফুৰে ল'ৰাজন, তেওঁতো ৰাতিপুৱা সোনকালে উঠে, তেওঁতো এখন BMW কাৰ হ'ব লাগিছিল, তেতিয়া এখন ভঙা চাইকেলেই নাই। তোমালোকে চব বুৰ্বক বনাব আহিছে আমাক, বুৰ্বক, আৰু একো নহয়। তহঁতক আচলতে কি লাগে বুজিছা? সেইটো লাগে। বিদায় দিছো, ধন্যবাদ ধন্যবাদ। আপোনাক মই হাতত ধৰিছো, ঠেঙত ধৰিছো, আপুনি এতিয়া যাব পাৰে মহাশয়, যাব পাৰে মহাশয়। ঠিক নাই বন্ধুসকল? যদি আমি এনেকে আনক প্ৰশ্ন কৰো, তেনেহ'লে এনেকে উত্তৰ দিম। বন্ধুসকল, এতিয়া আমি আহো আমাৰ আচল টপিকলৈ। আজি টপিকটো হ'ল যে যেতিয়া কোনোবাই ল'ৰাই হওক বা ছোৱালী হওক যেতিয়া ছিংগেল থাকে, তেতিয়া এনেকে কয়, চাওক এনেকে কয়, সত্যভাৱে গোলাপ ফুল দিয়াটো দূৰৰে কথা, এমুঠি ধুনীয়া পাত দিয়াও মানুহ নাই। ভাই তুই আমার গলে মিল যা ভাই, ভাই তুই আমার গলে মিল যা, তুই আমার মনের কথা কইছিস ভাই। ভগবান ভগবান কি হয়েছে ভগবান, ভগবান ভগবান ধনিয়া পাত লাগে যদি আমাৰ ঘৰতে আছে, কেইমুঠি লাগে লৈ যা। এইমুঠি কিয়, 2 মুঠি লৈ যোৱা, কোনো কথা নাই। ঘেন্টা বন্ধু বান্ধৱীসকল, যেতিয়া ৰিলেশ্যনশ্বিপত থাকে কোনোবা এজন ল'ৰাই, তেতিয়া ৰিলেশ্যনশ্বিপত থকাৰ পিছতো পাত্তা নিদিয়ে, তেতিয়া এদিন মানে কাজিয়া হৈ যায়, তেতিয়া এনেকে কয়, যেনেকে মানে এই শুকান বনত যেনেকে এটোপাল পানী পৰিলে যেনেকে মানে সাৰ পাই উঠে, ঠিক তেনেকা মানে যেতিয়া অলপ পাত্তা নিদিয়াৰ পিছত কথা পাতে, তেতিয়া সাৰ পোৱাৰ নিচিনা হয়। তাহাঁতে তেতিয়া এনেকে কয়, মোৰ GF-ৰ লগত মোৰ কাজিয়া হ'ল, মোক কৈ গ'ল, দম আছে যদি ৰাতি অকলে আহিবি। তেতিয়াৰে পৰা মই ভাবি আছো, মোক ধমকি দিলে নে অফাৰ। তাই আৰে এই পিছত ধৰা আছে কি 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 ধৰণৰ মানুহ আছে।
ভগৱান আপুনিহে জানে আৰু কি কি ধৰণৰ মানুহ আছে যে আপুনিহে জানে ভগৱান। বন্ধু বান্ধৱীসকল, যেতিয়া মানে ব্ৰেকআপৰ পিছত ল'ৰা এজনৰ যেতিয়া ব্ৰেকআপ হয়, তেতিয়া মানে পিছত তেওঁৰ বন্ধু বিলাকে মানে সোধে, তই যে তাইক ভাল পাইছিলি যে তাৰ এখন ফটো দেখুওৱা। তেতিয়া মানে এনেকে কয় যে গাৰ্লফ্ৰেণ্ডৰ ফটো ময়ো ফেচবুকত আপলোড দিব পাৰো, কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড নাই কাৰণেহে দিয়া নাই। হায় ভগৱান হৈছে। এই পৃথিৱীত মই বহুত জানিলো, বহুত থাকিব একেবাৰে ইচ্ছা নাই। ইমান যে মক্কেলামিৰে ভৰা আছে, চব অবাইচ, চব অবাইচ, চব অবাইচ। আৰু তো ডাঙৰতকৈ ডাঙৰ, ওখতকৈ ওখ, কঠিনতকৈ কঠিন কথাটো আপোনালোকক কবই আছে। যেতিয়া মানে নিজে ল'ৰা এজনে মানে গাৰ্লফ্ৰেণ্ড বা ছোৱালীজন পতাই পেলাই বিয়া পাতিব নোৱাৰে, যেতিয়া মানে মাক দেউতাকে বিয়া পাতি দিয়ে, তেতিয়া মানে সেই ছোৱালীজনক মানে যদি মাক দেউতাকে যদি বিয়া পাতি দিয়ে, তেতিয়া মানে ছোৱালীজনক বহুত মৰম কৰে, আৰু মৰম কৰি এইটো দিয়ে গিফ্ট। মোৰ ৱাইফৰ বাবে লৈ যাই আছো। নিব দে, তোৰ কি দিব দম আছে নেকি? ঘেণ্টা বেছি নকবি, মোক ভাঙি দিম ঘেণ্টা তোৰ। চব অবাইচ, চব অবাইচ, চব ধৰণৰ অবাইচ আছে। বন্ধুসকল, আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰক।